ये रुस्तम माकबो लजित बका सीधा भारत माता की जय भारत माता की जय भारत माता की जय Okay. হাই হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই নিউ ব্লগ। তো কি খবৰ সকলোৰে? নতুন বছৰ আৰম্ভ হ'ব লৈছে, তো আশা কৰোঁ চবৰে ভাল হয়। এইফালে পেকিং কিহৰ হৈ আছে কৈ আছোঁ, চাই থাকক। তো গাইজ এতিয়া মই আছোঁ গাঁৱত, ধেমাজিৰ পৰা আহিলোঁ পূৰা। এতিয়া বেগ খুলি আকৌ ভালকৈ জাপি লৈছোঁ। কিহৰ কাৰণে পেকিং কৰি আছোঁ কোৱাই নাই নহয় জানো। আমি কৰি আছিলোঁ ITI ইণ্টাৰ্ণশ্বিপ লিকাবালি আৰ্মি কেম্পত। তো ইণ্টাৰ্ণশ্বিপটো শেষ হ'ল, এতিয়া কাইলৈ চাৰ্টিফিকেট ল'ব মাতিছে। Damham gue. Lu হয় না হয়? আৰু লগত 15 দিনৰ বনাছ ট্ৰিপো পাই গ'লোঁ, য'ত নেকি অন গ্ৰাউণ্ড এক্সাৰচাইজ শিকোৱা হ'ব আলত। आज लास्ट सर्टिफिकेट डे है सर्टिफिकेट ল'ব যাম এইবিলে গোটেই আহি আছে আরে हम लोग ओके ये रुस्तम माकबो लजित बका सीधा लास्ट डे আজি সার্টিফিকেট ল'ব আহিছো এইকেইটা নহা মানুহ আছে আজি কিহৰ কাৰণে আহিছো আজি আমি সার্টিফিকেট ল'ব আহিছো আজি লাষ্ট ডে লিকাবালি আৰ্মি কেম্প ফেয়াৰৱেল আজি ফেয়াৰৱেল দিছে আৰ্মি কেইটাই কলেজতো ফেয়াৰৱেল নিদিয়ে আৰ্মি কেইটাই ফেয়াৰৱেল দিছে আজি এইফালে ৰিচিপশ্যন চাগে নাজানো দেই গাইছ কিহৰ কাৰণে বনাইছে ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় दोस्तों तो फाइनली ट्रेनिंग खत्म तो क्या नाचो मैं तो आर्मी ट्रिप तो काइले जोৱা কথা আছিলে তো এতিয়া লগৰবোৰে মেছেজ কৰিছে গ্ৰুপত মোৰটো নেটৱৰ্ক নেপায় গাঁৱত তো এতিয়া 4টা বজাত মাতিছে বোলে ছাৰহেঁতে সব এতিয়া 4টা বজাত বৰষুণত কেনেকৈ যাওঁ বাৰু বৰষুণ দি আছে হঠাৎ ডিচিশ্যন লোৱাবোৰ বেয়া তো এতিয়া কি হয় চাওঁ দেখাই আছোঁ আপোনালোকক তো গাইজ এতিয়া ৰেডি হৈ গ'লোঁ ওলাই যাব লৈছোঁ বৰষুণত টিকি বতৰ বেয়া যোৱা সময়তে বৰষুণ দিছে উঠনিৰ পৰা দিয়া নাছিলে गाइस बारिश में अवस्था बेया मगर क्यों एबिलिटी कौन नहीं हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ हैप्पी जाने वाली कमेंट किया हैप्पी जाने लव यू दी होल दे एमडी बोलेगा नाम আমি মৰমতে দিছো তাক আমাক টাইম দিছিলে আৰ্মি কেম্পত পোৱা 4টা বজাত আমাৰ এতিয়া ইয়াতে 4:03 বাজি গ'ল অলপ দেৰি হ'ব আৰু বৰষুণটো পুৰা দি আছিলে যে এতিয়া বৰষুণ নাই বাৰু লগ পাম কেম্পত ফাইনেলি হিয়াৰ উই ৰিচ ল'ব আহিব এতিয়া লগত চব আহি গ'ল এতিয়া আৰু কেইজন আহিব আছে কোনো বহুত নাযায় প্ৰধান নাযায় লাজিন নাযায় চল ফাগলা আমি আহি গ'লো আমি দেখাই গ'লো আৰু এতিয়া কেম্পলৈ গৈ আছোঁ কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা চেক আউট হ'ম আৰু এতিয়া ইয়াতে ৰখিব কৈছে আজি ইয়াতে চেক আউট হৈছে কালি ৰাতিপুৱা ওলাম দেখাই আছোঁ আপোনালোক আমাৰ মানে পাই থৈছে মেট্ৰিছ এতিয়া আধা ঘণ্টাৰ ভিতৰত ৰেডি হৈ কিনে ৰেডি হ'ব কৈছে ফ্ৰেছ হৈ এতিয়া চবেই ডিনাৰ কৰিবলৈ আহিলোঁ।
তো গাইছ এতিয়া ফাইনেলি আমি ওলালো কেইটা বাজিলে কালি সমান 4:30 বাজিলে আমি 3টা বজাতে উঠি কিনে চব ব্ৰাছ চাছ মাৰি ৰেডি আকৌ টোপনি ধৰিছে আমাক 5টা বজাত টাইম দিছিলে তো 3টা বজাতে উঠি চবে ৰেডি হৈ গ'লো এতিয়া যাম চবৰে পেকিং হৈ গ'ল চাহৰ কাৰণে ৰখি আছোঁ এতিয়া চবে চলো তো গাইছ এতিয়া ফাইনেলি ওলাই গ'লো ব্ৰেকফাষ্ট কৰি ল'মগৈ এতিয়া তো গাইজ 3টা বজাৰ পৰা ওলাই মেলি ব্ৰেকফাষ্ট কৰি বাছত উঠি গেটৰ পৰা ওলাওঁতে 8টা বাজি গ'ল লগত আৰ্মিও আহিছে সেইকাৰণে চেক আউট হওঁতে অলপ টাইম লাগিলে কেইখনমান গাড়ী আগতীয়াকৈ ওলাই আহিছিলে আৰু পাছফালেও আহি আছে এতিয়া অলপ ৰাস্তা ৰখাই দিছে কিবা কিবি খাবলৈ প্ৰায় 5 ঘণ্টামানৰ পাছত ইয়াত ৰখাইছে মাজে মাজে পেচাব কৰিবলৈ ৰখাই বাৰু কি সুন্দৰ ভিউ লগৰবোৰে চব ফ্ৰেছ হৈছে আৰু ফটো চটো মাৰিছে অলপ হাল বেহাল বাৰিছ মে বৰষুণটো আকৌ লাহে লাহে ষ্টাৰ্ট হৈছে এইফালে মই চিপছ আৰু পানী বটল এটা লৈ লৈছোঁ গাইছ কোহৰাই Finally here we reach in Alo. ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা